জীৱনত অকলে থাকিবলৈ শিকি লওক, কিয়নো জীৱনৰ কঠিন সময়বোৰ সদায় অকলেই পাৰ কৰিব লগা হয়। অতীতত কৰা ভুলৰ কাৰণে অনুতপ্ত হৈ নাথাকিব, সেইবোৰ পাহৰি যাওক। বৰ্তমানক লৈ জীয়াই থাকক। স্বাৰ্থপৰ মানুহক মোবাইলৰ কণ্টেক্ট লিষ্টৰ পৰাই নহয়, জীৱনৰ পৰাই ডিলিট কৰি দিয়ক। ঘৰৰ ভিতৰত যিমান পাৰে মনৰ ইচ্ছাৰে কান্দি লওক। দৰ্জা সদায় হাঁহি মুখেৰেই খুলিব। আজিৰ দিনত নিজকে অলপ চম্ভালি ৰাখিব। সকলোতে মানুহৰ মন হিংসাৰে ভৰি পৰিছে। সাপে দংশন কৰে আত্মৰক্ষাৰ বাবে, কিন্তু মানুহে দংশন কৰে স্বাৰ্থ ৰক্ষাৰ বাবে। আজিকালি মানুহে আপোনাক বহুত বিশ্বাসী যেন দেখাব, কিন্তু স্বাৰ্থ শেষ হ'লে বিশ্বাস ভংগ কৰি আঁতৰি যাব। সেইবোৰ মানুহে আপোনাৰ লগত বন্ধুত্ব কৰোঁতেই হিচাপ নিকাচ কৰি লয় কিমান কি লাভ হ'ব। এই দুনিয়াত শান্ত দয়ালু হৈ একো লাভ নাই। যিমানেই আপুনি দয়ালু হ'ব, সিমানেই আপোনাক দুৰ্বল বুলি ভাবিব। আপোনাৰ জীৱন আপোনাৰ হাতত। জীৱনটো ভাল কৰিবৰ কাৰণে কাৰোৰ পৰা কেতিয়াও একো আশা নকৰিব। আপোনাৰ আটাইতকৈ মূল্যৱান সম্পত্তি হৈছে সময়, যাক আপুনি দিব ভাবি চিন্তি দিব। সময়ৰ অপব্যয় নকৰিব। সময় কাৰো লগত তুলনা নহয়। দুখৰ সময়ত ধৈৰ্য ধৰিব, কিয়নো দুখৰ পাছত সুখ অনিবাৰ্য। য'ত আপোনাৰ আদৰ নাই তালৈ নাযাব। যি বুজিব নিবিচাৰে তাক বুজাবলৈ চেষ্টা নকৰিব। যি ব্যৱহাৰ আপুনি আনৰ পৰা আশা নকৰে, তেনে ব্যৱহাৰ আপুনি আনকো নিদিব। জীৱনে এটা কথাই শিকাইছে, বন্ধুত্বই কৰক বা প্ৰেমেই কৰক, আশা কাৰো পৰা নকৰিব।